পৰিকল্পনা চলি থাকিব আকৌ পোষ্ট ওলাব অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে আৰু এই ল'ৰা গোটেই বুলি নিবনুৱা নহয়তো ক'ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে বহুত ল'ৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে আৰু অসমত যিটো ২৬ লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত এইটো ১২.৫ লাখলৈকে নামি আহিলে এতিয়া চাওক যদি অসমৰ দৰে এখন ৰাজ্যত আজি আমি ১ লাখ ১ বছৰত চাকৰি দিব পাৰোঁ অৰুণোদয় কৰিব পাৰোঁ ৰাস্তা ঘাট মেডিকেল কলেজ গতিকে ইয়াতকৈ আৰু সুস্থিৰ কি লাগেতো মই নাজানো আমাৰ মতেতো সুস্থিৰ নহয় আমাৰ মতেতো প্ৰগতিৰ পথত গৈ আছে এটা টাৱাঙলৈকে ৰেলগাড়ী চলিব এটা মিছাৰ পৰা নগাঁৱলৈকে তেজপুৰলৈকে সুৰংগৰ কাম দ্ৰুত গতিত চেংচনৰ কাম আগবাঢ়ি আছে কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰৰ কাম চলি আছে সব প্ৰজেক্টবিলাক একদম লাইনত চলি আছে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই অৰুণোদয় চাকৰি আমিতো তেনেকুৱা বৈভৱ নাই কিন্তু অভাৱতো মই শুনা নাই ইয়াতো একো নাই তেখেতসকলে আমাৰ মধ্যাহ্ন ভোজনত খৰচ হয় ৭ টকা তেওঁলোকে নিজৰ পৰা আৰু ৪-৫ টকা দি তেওঁলোকে মধ্যাহ্ন ভোজনটো ধুনীয়াকৈ ল'ৰা ছোৱালীক খুৱায় তেওঁলোকে নিজৰ টকা ইয়াত দিয়ে তেওঁলোকে চৰকাৰৰ পৰা টকা নলয় খালি কিটচেনটো আমি বনাই দিব লাগে সকলো সম্ভৱ নহয় কাৰণ ইমান গাড়ী মটৰ এক জেগাৰ পৰা সম্ভৱ নহয় কিন্তু ডিষ্ট্ৰিক্ট কেপিটেলখিনিত সম্ভৱ হ'ব